নমস্কাৰ দিনজগতে চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাই শিক্ষক ট্ৰেন্সফাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক দিবলৈ লৈছোঁ। আপোনালোকক জনাওঁ যে আমাৰ টিচাৰ ট্ৰেন্সফাৰ পৰ্টেল hrmsassam.in নামৰ যিটো পৰ্টেল আছে, এই পৰ্টেলটোৰ জৰিয়তে 2112 গৰাকী শিক্ষকৰ ছিংগুল আৰু মিউচুৱেল ট্ৰেন্সফাৰ ষ্টেট লেভেল কমিটিয়ে অনুমোদন কৰে আৰু লগতে স্কুল এডুকেশ্যন অসমে কেঞ্চাৰ আৰু অন্য জটিল ৰোগত আক্ৰান্ত যিসকল শিক্ষক আছে, এই শিক্ষকসকলক PTR অবিহনে অৰ্থাৎ PTR নিৰ্বিশেষে তেখেতসকলৰ ট্ৰেন্সফাৰ অনুমোদন কৰে। আৰু বাকী যিবিলাক ট্ৰেন্সফাৰ এপ্লিকেশ্যন আছে, এই এপ্লিকেশ্যনসমূহ দুৰ্গা পূজাৰ পিছতে তন্নতন্নকৈ পৰীক্ষা কৰা হ'ব বুলি মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া তেখেতৰ টুইটাৰ একাউণ্টৰ জৰিয়তে জানিবলৈ দিয়ে। আৰু এই যি টুইটটো আছে, এই টুইটটো তেখেতে দুদিনৰ আগত কৰিছিলে। আমি ইয়াক দিয়াত কিছু পলম হৈছে, তাৰ বাবে আমি দুখিত। আৰু আপোনালোকক জনাওঁ যে বাকী থকা যি ট্ৰেন্সফাৰ এপ্লিকেশ্যনসমূহ আছে, এই এপ্লিকেশ্যনসমূহ দুৰ্গা পূজাৰ পিছতে যিহেতু পৰীক্ষা কৰা হ'ব, তাৰ পাছতে তেখেতসকলৰ ট্ৰেন্সফাৰ অৰ্ডাৰসমূহ ওলোৱাৰ সম্ভাৱনা আছে। আৰু এনেধৰণৰ যিবিলাক আপডেট আছে, আপডেটবিলাক আমি সদায় আপোনালোকক দিব চেষ্টা কৰোঁ। গতিকে আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ'বোৰ চাই থকাৰ লগতে যিসকল আমাৰ চেনেলত নতুন তেখেতসকলে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।